বন্ধুসকল, মই কৰবী। আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ লৈ আহিছে এটি ৰেচিপি ভিডিঅ'। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমবাৰৰ বাবে মই ভিডিঅ' লৈ আহিছোঁ, তো বহুতো ভুলভ্ৰান্তি হ'ব পাৰে, সেইটো মাইণ্ড নকৰিব, তাৰ বাবে ক্ষমা কৰিব। আৰু যদি কিবা ভুল হৈছে মোক আঙুলিয়াই দিলে মই খুব ভাল পাম। আশা কৰিছোঁ প্ৰথমবাৰৰ বাবে আহিছোঁ যেতিয়া আপোনালোকে আদৰি ল'ব মোক। আৰু আজিলৈ আহিছোঁ মই লেচেৰাৰ খাৰ। নিশ্চয় খাই পাইছে, আৰু যদি পোৱা নাই এবাৰ ট্ৰাই কৰিব। মই পোৱা নাছিলোঁ আগতে, মই প্ৰথমবাৰৰ বাবে খাইছোঁ, তো ভাবিলোঁ আপোনালোকৰ মাজলৈ লৈ আহোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা ভুল হয় ক্ষমা কৰি দিব প্লিজ। খাৰ বনাবলৈ মই লৈছোঁ লেচেৰা, তাত অকণমান আলু দি লৈছোঁ, আৰু লৈছোঁ জ্বলা পিঁয়াজ, আৰু লৈছোঁ অকণমান বুট। মই বুটখিনি বাকলি গুচাই লৈছোঁ, আপোনালোকে বিচাৰিলে তেনেকৈও ব্যৱহাৰ কৰিব পাৰে। এতিয়া কেৰাহী বহাই দিছোঁ, আৰু কেৰাহীখনত অকণমান মিঠাতেল দিম, বৰ বেছি নহয়, তেনেই অকণমান মিঠাতেল দিছোঁ। আৰু এতিয়া কেৰাহীখন গৰম হোৱাত ইয়াত দিম জ্বলা আৰু পিঁয়াজখিনি। জ্বলা আৰু পিঁয়াজখিনি দি অকণমান লৰাই ভাজি ল'ম, বৰ বেছি নাভাজোঁ, অকণমান ভাজি ল'ম। অকণমান ৰঙচুৱা হ'লেই তাত মই দিম লেচেৰা আৰু বুটখিনি। লেচেৰা আৰু বুটখিনি দি তাত মই দিম নিমখ আৰু খোৱা ছ'ডা খাৰ। আপোনালোকে বিচাৰিলে ক'লা খাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ ওচৰত ক'লা খাৰ নাছিলে, তাৰ বাবে মই দিলোঁ ছ'ডা খাৰ। আৰু এতিয়া এইখিনি অকণমান লৰাই ইয়াত মই একাপমানৰ জোখত পানী ব্যৱহাৰ কৰিম। বৰ বেছি পানী নালাগে, একাপমানৰ জোখত পানী দিলে হ'ল। একাপমানৰ জোখত পানী দি গেছটো মিডিয়াম জুই কৰি কিছু সময় লৰাই ভাজি থাকিম, আৰু ঢাকনি দি ল'ম। তেনেই সহজ, কম সময়ৰ ভিতৰতে হোৱা চব্জি এইখন, বৰ বেছি সময় নালাগে। এয়া দেখিছে, মই ঢাকনি লগাই গেছটো কিছু পৰিমাণে কমাই দিছোঁ। এয়া দেখিছে আমাৰ লেচেৰা খাৰ প্ৰায় ৰেডি। 10 মিনিটমানৰ ভিতৰত হোৱা এখন চব্জি, খাই খুবেই ভাল লাগিল। মই প্ৰথমবাৰৰ বাবে খাইছোঁ যদিও খাই খুব ভাল পালোঁ। বনাইছোঁ প্ৰথমবাৰৰ বাবে, তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ ৰেচিপিটো লৈ আহোঁ। বহুতেই নিশ্চয় খাইছে, আৰু হয়তো তাৰে মাজত কিছুমানে খোৱাও নাই। যদি খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব। কিমান কম সময়ৰ ভিতৰত আমাৰ লেচেৰা খাৰ ৰেডি হৈ গ'ল, তো আশা কৰোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব নিশ্চয়। আৰু ভাল পালে নে নাই কমেণ্ট কৰি প্লিজ জনাব। আৰু যদি মোৰ কিবা ভুল হৈছে প্লিজ মোক কমেণ্ট কৰি জনাব, মই শুধৰাবলৈ চেষ্টা কৰিম। একচুৱেলি মই আজি বহুত নাৰ্ভাছ হৈ আছোঁ, তো বেছি কথা নকওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।